সো হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে নহয় জানো। সো ভালে থাকিব, হেপী থাকিব, আৰু লগতে ময়ো ভালে আছোঁ। আৰু মই বেংগলোৰত কি কাম কৰোঁ সেইটো আপোনালোকে থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে। সো মই কাম কৰা পাৰ্লাৰখন অকণমান থুলমূলকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু লগতে পাৰ্লাৰখন ইমান ডাঙৰো নহয়, ইমান সৰু নহয়, সো মিডিয়াম। সো এইটোকে কাষ্টমাৰ নথকা সময়তে অকণমান ভিডিঅ' কৰি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এইটোৱে হৈছে মই কাম কৰা পাৰ্লাৰখন। সো পাৰ্লাৰখন কেনেকুৱা আছে বাৰু কমেণ্ট কৰি জনাবচোন আপোনালোকে। আৰু এয়া দেখিছে মোৰ লগৰ ছোৱালীজনী আমাৰ ষ্টাফ এজনৰ ধুনীয়াকৈ ব্ৰেণ্ডি গাঁঠি দিছে, আৰু বহুত ধুনীয়াকৈ ব্ৰেণ্ডি গাঁঠিব পাৰে। সো মোকো ব্ৰেণ্ডি গাঁঠি পেলাই ধুনীয়াকৈ সজাই দিছে। সো এইটোকো আপোনালোকক দেখুৱালোঁ। সো কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি আপোনালোকে জনাবচোন। আৰু লগতে মোৰ নতুন ইউটিউব চেনেলত কোনোবাই যদি নতুনকৈ আহিছে, সো প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু লগতে শ্বেয়াৰ কৰি দিব বুলি বহুত আশা ৰাখিলোঁ। আৰু লগতে বহাগ বিহুৰ বহুত শুভেচ্ছা থাকিল সকলোকে। আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই দিয়াৰ বাবে বহুত ধন্যবাদ অল এভৰিৱান। থেংক ইউ ছ' মাছ। পাৰ্লাৰত ফাৰ্ষ্ট টাইম আহিছোঁ, পূৰা ফ্ৰুট খাবলৈ দিছে, একদম পূৰা খাই আছোঁ দেই, ৰাইজগত চাই থাকিব। আৰু এইপিনে জুচ আৰু লগৰ ছোৱালী পূৰা খাই আছোঁ। চবেই খালে, মই অকলে এতিয়া খাই আছোঁ আৰু দেই, চাই থাকিব।